নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি হৈ যোৱা শিশু দিৱসৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। কেনেকৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যোৱাকালি দিনটো পাৰ কৰিলোঁ তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ সকলোকে লৈ যাওঁ। ডল কেক বনাবৰ বাবে মই এই ভেনিলা ফ্লেভাৰত মিক্সটো বজাৰৰ পৰা 3 কেজিমান আনিছিলোঁ। লগতে মই এটা হাৰ্ট শ্বেপৰ কেকো বনালোঁ। অৱশ্যে মই ভিডিঅ' হাৰ্ট শ্বেপৰ ওপৰত বনাব নোৱাৰিলোঁ, অকল ডল কেকটোহে ভিডিঅ'টো স্কিপ কৰি দেখুওৱা হৈছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, মিশ্ৰণটো কেনেকৈ বনালোঁ। ইয়াতে মিশ্ৰণটো মই এটা সৰু বাচনত প্ৰথমতে লৈ ল'লোঁ আৰু ইয়াতে মই পানী দি মিশ্ৰণখিনি ইয়াতে 1.5 কাপ দিছোঁ। 1.5 কাপ দি পেলাই পানীৰে মিশ্ৰণটো বনাইছোঁ। অলপ অলপকৈ পানী ঢালিব লাগে আৰু তাৰপিছতে এইটোত গাখীৰ দি গুলিলেও হয়, কিন্তু মই পানী দিয়ে গুলিছোঁ, ঠাণ্ডা পানী। আৰু মিশ্ৰণটো হোৱাৰ পাছতে মই ইয়াত অলপ 1 কাপ জোখ আন্দাজমতে 1 কাপ ৰিফাইন দিলোঁ। আৰু এইটো ডিলাইট ক্ৰীম হয়, ইয়াক মই এইটো ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ। আপোনালোকেও যদি ব্যৱহাৰ কৰিছে, যিসকলে বনাই নিশ্চয় এইটো ভাল পাইছে বুলি মই ভাবিছোঁ। ক্ৰীমটো মই কেনেকৈ ব্লেণ্ডিং কৰিলোঁ এয়া দেখাইছোঁ, অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। 10 মিনিটমান ব্লেণ্ডিং কৰাৰ পাছত পাত্ৰটোৰ পৰা এৰাই নোহোৱালৈকে মই ক্ৰীমখিনি ব্লেণ্ডিং কৰি ল'লোঁ। আৰু ব্লেণ্ডিং কৰাৰ পাছতে কেনেকৈ মই 6টা কেক ভাগে ভাগে বনাই ল'লোঁ। আৰু এই ৰঙা অংশবিলাক আপোনালোকে যদি বনায় তেতিয়া এইখিনি চফা কৰি ল'লে ভাল হয়। মই পিছতহে চাফা কৰিছোঁ, আগতে কাটি ল'লে গোটা হৈ থাকোঁতে কেকটো ভাল হয়। আৰু এই 2টামান ষ্টেপ দিয়াৰ পাছতে দেখা পাইছোঁ। আৰু এতিয়া মোৰ গোটেই লেয়াৰকেইটা দি পেলাই শেষ হৈছে। সেইটো মই এতিয়া ক্ৰীমখিনি লগাবলৈ চেষ্টা কৰি আছোঁ অন্তিম পৰ্যায়ত পাইছে। তাৰপিছতে ফ্লাৱাৰ ডেক'ৰেশ্যনখিনি আহিব। মই ইমান আৰু ডেক'ৰেশ্যনখিনি সম্পূৰ্ণকৈ নেদেখাওঁ, অকণমান দেখাম। ভিডিঅ'টোত আপোনালোকে চাই থাকক। এতিয়া মই কেকটো এয়া অকণমান ভিডিঅ' বনাই থৈছিলোঁ, তাকে ডেক'ৰেশ্যন কৰাখিনি অকণমান দেখাইছোঁ। সম্পূৰ্ণ কৰিবলৈ হ'ল। ইয়াৰ মাজতে এটা মন কৰিবলগীয়া কথা হ'ল, মই এই কেকটো ডেক'ৰেশ্যন কৰাৰ আগতেই ইয়াৰ মাজৰ অংশটোত 3ডাল কুল পাইপ লগাইছিলোঁ আৰু কেকটো ধৰি ৰাখিবৰ বাবে। এইটো আপোনালোকেও কেকটো যিসকলে বনাই আছে তেওঁলোকে জানে বাৰু, যিসকলে বনোৱা নাই তেওঁলোকেও এনেকৈ দিব পাৰে, যাতে কেকটো হালি নাযায় বা খহি নপৰে। কেকটো বনোৱাৰ অন্তত এয়া আমি যোৱাকালি শিশুসকলৰ সৈতে একেলগে কেক কটাৰ মুহূৰ্তটো কিমান যে ভাল লগা, সিহঁতে ইমান আনন্দ পাইছে, দেখি মনটো আনন্দত মোৰো ভৰি পৰিল। এতিয়া আমি শিশুসকলে পৰিৱেশন কৰা নৃত্যৰ মাজলৈ যাওঁ।